হেল্ল' গাইজ টু ৱেলকাম মাই ইউটিউব চেনেল। আপোনালোকে গম পাইছে মই ইউটিউব চেনেলটোৰ নামটো চেঞ্জ কৰি দিলোঁ। নামটো ৰখাইছোঁ ট্ৰাইব জুনিয়ৰ ব্লগ। আপোনালোকে গম নোপোৱাকৈ তাৰমানে এখন মই নতুন চাইকেল কিনিলোঁ, যিখন চাইকেল লৈ তাৰমানে মই কিছু বহুত দূৰণি জেগালৈ যাম। মই এনেই নাযাওঁ, আপোনালোকক মই ভিডিঅ' বনাবলৈ যাম, সেইকাৰণে মই এখন চাইকেল ল'লোঁ। মোৰ আগৰ এখন পুৰণা চাইকেল আছে আৰু সেইখনো আছে, সেইখনত তাৰমানে এতিয়া মই নাযাওঁ, তাৰমানে মাজেহে কেতিয়াবা ক'ৰবাত ওচৰ জেগাত গ'লেহে মই যাওঁ। তাৰমানে আজি তাৰমানে মই মৰিগাঁও টাউনলৈ, তাৰমানে মোৰ চাইকেলখন এটা ষ্টিকাৰ এটা লগাবলৈ। আকাশখন ধৰিছে পোৱা জানো বহুত বৰষুণ দিব, আৰু বৰষুণ নিদিয়াৰ আগতে যাতে মই সোনকালে গৈ তাৰ পৰা গৈ আহিম। আৰু তাত যোৱাৰ আগতে তাৰমানে মই আৰু এটা কথা কওঁ, তাৰমানে IPL শেষ হ'ল, তাৰমানে মোৰ ভিডিঅ'টো ষ্টাৰ্টিংটো কৰিছোঁ। তাৰমানে যেতিয়া IPL চলি আছিলে চেনেলটো অলপ ডাউন পৰি আছিলে, সেইকাৰণে মইতো চাওঁ এবাৰ IPL চেঞ্জ হ'ল হয়, কিন্তু এতিয়া মোৰ ভিডিঅ'ত ভিউজ আহে নাহে সেইটোকে প্ৰব্লেমটো। আৰু আহি পেলাই তাৰমানে মোৰ চাইকেলখন তাৰমানে ষ্টিকাৰ এটা মাৰিলোঁ, যিটো মোৰ নামটো চেঞ্জ কৰিছোঁৱে। আপোনালোকে গম পাইছে নামটো তাৰমানে এতিয়া দিলোঁ ট্ৰাইব জুনিয়ৰ। তাৰমানে এতিয়া পাছফালে লগাই দিছোঁ, তাৰমানে কিবা ভাল লাগিব চাইকেলখন পাছফালে লগালে, আৰু কিবাকিবি লগাম বুলি ভাবি আছোঁ যাতে চাইকেলখন পুৰণা নোহোৱাৰ আগত। আৰু আপোনালোকে ভিডিঅ'টো চাই যাব। আৰু মোক বহুতে সোধে তুমি ইউটিউবৰ পইচা পোৱা নোপোৱা? ইউটিউবত মই পইচা মই কৈছোঁ এতিয়ালৈ মই তাৰমানে কোনো ধৰণৰ পইচা পোৱা নাই। আৰু বহুতে ভাবে তুমি পইচা পাইছা, তাৰমানে পইচা আহে তাৰমানে কিছুমান সৰু সুৰা প্ৰমোশ্যনত তাৰ পৰাই তাৰমানে বাহিৰৰ পইচাটো ওলাই আহি থাকে, তাৰমানে যিটো ভিডিঅ' আপলোড কৰা খৰচটো তাৰমানে এনেকৈ ওলাই থাকে। আৰু মই তাৰমানে মাৰি লৈছোঁ তাৰমানে এতিয়া পাছত ষ্টিকাৰটো, আৰু এখন দেখিছে তাৰমানে মোৰ হিৰো চাইকেলখন, সেইখন চাইকেল লৈ যাম মই বহুত দূৰ। মানে এতিয়া দোকানৰ ভিতৰৰ ছাইডটো দেখাবলৈ আহিছোঁ। দোকানৰ ভিতৰৰ ছাইডটো আপোনালোকে দেখিছে, ইয়াতে তাৰমানে বহুত টি চাৰ্ট আৰু কেপ চেপ বহুত বিভিন্ন ধৰণৰ বস্তু বনোৱা হয় বা ষ্টিকাৰ লগোৱা হয়। এইখন দেখিছে এখন সৰু সুৰা দোকান, আৰু এই দোকানখনত তাৰমানে মই এদিন আহিম, আৰু যিদিনা মই আহিম মানে ভিডিঅ' বনাব আহিম, কাৰণ আকৌ মোৰ আৰু এটা কাম আছে। আৰু এই দোকানখন তাৰমানে গোটেই তাৰমানে ডিটেইলছটো দিম মই, আৰু তাৰমানে 20 তাৰিখ মানে আহিম তাত। তেতিয়া তাৰমানে মোৰ চাইকেলখনৰ ছাৰ্ভিচিং এটা দিব লাগিব। ছাৰ্ভিচিংটো দিয়াৰ লগে লগে তাৰমানে মই ইয়াতে তাৰমানে ষ্টিকাৰটো লগাই লওঁ। আৰু কৈ দিওঁ তাৰমানে মই তাৰমানে ছেটআপ এটা বনাই আছোঁ, ষ্টুডিঅ' এটা বনাইছোঁ। সেই ষ্টুডিঅ'টো বনোৱা হোৱাৰ লগে লগে তাৰমানে মই ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম নহয়, তাৰমানে ৰেগুলাৰ কণ্টিনিউ দিম। আৰু যেতিয়াই মোৰ ষ্টুডিঅ'টো হ'ব, আৰু তেতিয়া তাৰমানে আপোনালোকক মই এটা ব্লগ বনাম। আৰু আজি ভিডিঅ'টো ইমান দূৰ, যদি চাই ভাল পালে লাইক কমেণ্ট কৰি দিব পাৰে। ধন্যবাদ।